বাক্সা জিলাৰ হিমলা থানাৰ অন্তৰ্গত হাপাচাৰা কোৰেবাৰীত আৰক্ষী বন বিভাগ SSBৰ অভিযানত দুটা হাতীৰ দাঁত, এটা হৰিণাৰ শিং, এটা হস্তনিৰ্মিত বন্দুক আৰু গুলিৰ সামগ্ৰী সহকাৰে 3 চোৰাং চিকাৰী গ্ৰেপ্তাৰ। ধৃত চোৰাং চিকাৰী 3জন ক্ৰমে লংকেশ্বৰ বসুমতাৰী, বিনোদ বসুমতাৰী আৰু মদন গয়াৰী। প্ৰায় 2 সপ্তাহ পূৰ্বে বাটাবাৰী ৰেঞ্জৰ অধীনৰ জামগুৰি বনাঞ্চলত বনৰীয়া দঁতাল হাতী এটাক হত্যা কৰি দাঁত লৈ উঠা হৈছিল ধৃত চোৰাং চিকাৰীকেইটাই। দাঁত দুটা বিক্ৰীৰ উদ্দেশ্যে ঘৰত ৰাখি থোৱা অৱস্থাত বন বিভাগ আৰক্ষী SSBয়ে অভিযান চলাই হস্তনিৰ্মিত বন্দুক, গুলিৰ সামগ্ৰী, হৰিণাৰ শিং আৰু দাঁত হোৱা 3 চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি অধিক তথ্যৰ বাবে 3 চোৰাং চিকাৰী হিমলা আৰক্ষীয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। হিমলা আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত চলোৱা অভিযানত এই বৃহৎ সাফল্য। উল্লেখ্য যে পূৰ্বে 3 চোৰাং চিকাৰী বন্যপ্ৰাণী নিধনত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। আজি ঘটনা সংঘটিত হ'ল কেনেধৰণে হ'ল সংঘটিত? আমাৰ যোৱা 28 তাৰিখে এটা কেছ ৰেজিষ্টাৰ হৈছিলে চিমলা পুলিচ ষ্টেচন কেছ নম্বৰ 39/20 আণ্ডাৰ ছেকশ্যন 51 ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972। আৰু আমাৰ এটা খবৰ আছিলে এই এফআইআৰত তেওঁলোকে উল্লেখ কৰিছিলে ফৰেষ্টৰ বন বিভাগৰ বাটাবাৰী যিটো অঞ্চল আছে তাত এটা হাতী নিধন হৈছিল। আৰু সেইটো ভিত্তি কৰি পেলাই আমাৰ ওচৰত এটা চিক্ৰেট ইনফৰ্মেশ্যন, স্পেচিফিক ইনফৰ্মেশ্যন আছিলে, ইনপুট আছিলে। আৰু আজি ৰাতিপুৱা প্ৰায় 4:30-5টামান বজাত আমাৰ OC চিমলা পুলিচ ষ্টেচন, SSB, ফৰেষ্ট অফিচিয়েলছ, ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ সকলোৱে এটা জইণ্ট অপাৰেশ্যন চলালে। প্ৰায় 2-3 ঘণ্টামান অপাৰেশ্যনটো চলোৱাৰ পিছত আমি মদন বসুমতাৰী, বিনোদ বসুমতাৰী ঘৰত লংকেশ্বৰ বসুমতাৰী ঘৰত আমাৰ হেৰি চলিলে। আৰু চলোতে তাত আমি এটা হেণ্ডমেড গান পালোঁ, 2টা হাতী দাঁত পালোঁ আৰু 26 ৰাউণ্ড আমি এমুনেশ্যন পালোঁ, গাজি মৰা বন্দুক যিটো ব্যৱহাৰ কৰে। আৰু আদাৰ এচেচৰিজ এনেকৈ পদমছ আছিলে, গান পাউডাৰ আছিলে, আমি ৰিকভাৰ কৰিলোঁ। আৰু মদন বসুমতাৰী আৰু লংকেশ্বৰ বসুমতাৰী এই দুজনৰ পজিশ্যনৰ পৰা আমি সেইখিনি বস্তু পালোঁ। লগতে যিটো বিনোদ বসুমতাৰী আছিলে তেওঁক আমি ইতিমধ্যে লগ কৰি লৈ আহিছোঁ আৰু আমাৰ সোধপোছ চলি আছে। আৰু আজি যিখিনি তেওঁলোকৰ তথ্যত আৰু কিবা নতুন কথা ওলাই নেকি আমি চাম। আমি এতিয়া সেই কথাটো ক'ব নোৱাৰিম, আমাৰ তদন্ত এতিয়া চলি আছে, গতিকে তদন্তত গোটেই কথাটো দূৰলৈ আহিম। কিন্তু আজিৰ আমাৰ যিটো অপাৰেশ্যন আছিলে সেইটো আমি কৰিছিলোঁ আৰু সেই অপাৰেশ্যনটোৰ অন্তত আমি এইখিনি বস্তু আমি ৰিকভাৰ কৰিবলৈ সক্ষম হ'ম। আৰু গতিকে আমি সেই হাতীটো মৰাৰ ক্ষেত্ৰত এইবোৰ ব্যৱহাৰ হৈছে নে নাই বা সেই হাতী দাঁতকেইটা সেইটো তদন্ততে আমি ক'ব পাৰিম। যোনকেইজন আজি এৰেষ্ট কৰিলে তাৰ পূৰ্বে জড়িত আছিল নেকি এই কাৰ্যত? আমি প্ৰথম যিটো তথ্য পাইছোঁ তাৰে এজন ব্যক্তিৰ আগত তেনেকুৱা জড়িত থকা বুলি আমাৰ খবৰ আছে, কিন্তু আমি স্পেচিফিকভাৱে আকৌ আমি ডিটেইলছত যাব লাগিব, তেতিয়া গ'লে আমি জনাব পাৰিম। ব্যুৰো ৰিপৰ্ট, PTC এক্সপ্ৰেছ।